নখাত গাঁৱৰ থোলাই সমন্বয় ক্ষেত্ৰত কালিৰে পৰা অনুষ্ঠিত হোৱা সোণোৱাল কছাৰীসকলৰ অন্যতম সৰুসজল বংশৰ প্ৰথম বংশাৱলী সভাখন আজি সফল সামৰণি পৰে। আজি পুৱা 6:30 পৰিৱেশ নিকাকৰণৰ পুৱা 7 বজাত পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ সোণোৱালে। পুৱা 7:30 স্মৃতি তৰ্পণ কৰে অভ্যৰ্থনা সমিতিৰ সম্পাদক দিগম্বৰ সোণোৱালে। পুৱা 8 বজাত গছপুলি ৰোপণ কৰে অভ্যৰ্থনা সমিতিৰ উপসভাপতি ডিম্বেশ্বৰ সোণোৱালে। দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰি সদৌ অসম সোণোৱাল কল্যাণ সংঘৰ সভাপতি ভুৱন বৰাই কয়, এটা সমৃদ্ধিশালী জাতি হিচাপে পৰিচয় লাভ কৰিবলৈ জাতিটোৰ কলা, সংস্কৃতি, ভাষা, ধৰ্ম, ৰীতি-নীতি, পৰম্পৰা, ঐতিহাসিক বৈশিষ্ট্য আদি সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগিব বুলি উনুকিয়াই এই ক্ষেত্ৰত নতুন প্ৰজন্মই বিজ্ঞানসন্মত চিন্তাৰে আগবাঢ়ি যাব লাগিব বুলি কয়। অভ্যৰ্থনা সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক জোন্টি সোণোৱালে। অনুষ্ঠানত স্মৃতিৰ গ্ৰন্থ সাজুৱালি উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী তুলন সোণোৱালে। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সংযুক্ত বৰগনা মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয়, এসময়ত সমগ্ৰ অসম মুলুকত কছাৰীসকলে ৰাজত্ব কৰিছিল। কছাৰীসকলৰ অসমৰ ভূমিপুত্ৰ কালক্ৰমত বিভিন্ন ঘটনা পৰিঘটনাৰ ফলত কছাৰীসকল আজিৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে বুলি উল্লেখ কৰি কছাৰীসকলৰ ঐতিহ্য, পৰম্পৰা আৰু নিশ্চৰ্য পৰিচয় অটুট ৰাখিবলৈ একত্ৰিত প্ৰচেষ্টা হাতত ল'ব লাগিব বুলি বক্তব্য ৰাখে। নিৰ্দিষ্ট বক্তা হিচাপে সদৌ অসম সোণোৱাল কছাৰী কল্যাণ সংঘৰ সাধাৰণ সম্পাদক যুগল ফৰমাল, সদৌ অসম সোণোৱাল কছাৰী কল্যাণ সংঘৰ কাৰ্যনিৰ্বাহক জিতেন বৰাই সোণোৱাল কছাৰীসকলৰ ঐতিহাসিক ভিত্তি শিপাৰ সন্ধান উলিয়াই নিখুঁতভাৱে এখন বুৰঞ্জী প্ৰস্তুত কৰিবলৈ সুবিধা হোৱাকৈ জনগোষ্ঠীৰ প্ৰতিটো বংশই সহযোগিতা আগবঢ়াই যাব লাগিব বুলি ভাষণ আগবঢ়ায়। বিশিষ্ট অতিথি হিচাপে বকুল বনৰ বঁটা প্ৰাপক মণিৰাম সোণোৱাল, জ্যেষ্ঠ নাগৰিক ভৰত সোণোৱাল, অৱসৰপ্ৰাপ্ত শিক্ষক নাৰায়ণ সোণোৱাল, বিশিষ্ট সমাজকৰ্মী সুদৰ্শন সোণোৱাল, অনিল সোণোৱাল, অনন্ত সোণোৱাল, ধেমাজি জিলা জাৰলগিয়াৰী খাটোৱালী সচৰ প্ৰথম সাধাৰণ সভাৰ সভাপতি ভূপেন কছাৰী, উপসভাপতি দিগন্ত সোণোৱাল উপস্থিত থাকে। সন্ধিয়া 6 বজাত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে তৰুণ কুমাৰ সোণোৱালে। কালি অনুষ্ঠিত প্ৰতিনিধি সভাই জ্যোতিপ্ৰসাদ সোণোৱালক সভাপতি, লক্ষেশ্বৰ সোণোৱাল, কাতিৰাম সোণোৱাল, ললিত সোণোৱালক উপসভাপতি, তুলন সোণোৱালক সাধাৰণ সম্পাদক, লাচিত সোণোৱাল, দিগম্বৰ সোণোৱালক সহকাৰী সাধাৰণ সম্পাদক, থানুৰাম সোণোৱালক মুখ্য সাংগঠনিক সম্পাদক, দিগন্ত সোণোৱাল, আদিত্য সোণোৱালক, তুলতুল সোণোৱালক সাংগঠনিক সম্পাদক, ভূপেন কছাৰীক প্ৰচাৰ সম্পাদক, জোন্টি সোণোৱাল, তৰুণ সোণোৱালক সাহিত্য সম্পাদক, ভুৱনেশ্বৰ সোণোৱালক কোষাধ্যক্ষ, অৰ্জুন সোণোৱাল, প্ৰেমানন্দ সোণোৱালক সাংস্কৃতিক সম্পাদক, বিপুল সোণোৱালক ক্ৰীড়া সম্পাদক হিচাপে লৈ সৰু সজল বংশৰ স্থায়ী বংশাৱলী সভাখন গঠন কৰা হয়। সভাই জাৰলগিয়াৰী, খাটোৱালী, খটাৰী আৰু মেনাৰী সচকেইটা সৰু হাজোৱাল বংশৰ সচ হিচাপে স্বীকৃতি দিয়া। এই সচৰ ভিতৰত বৈবাহিক সম্বন্ধ নিষিদ্ধ কৰা উক্ত 4টা সচ আন বংশৰ সৈতে অন্তৰ্ভুক্ত হ'ব নোৱাৰিব আৰু আন সচ সৰু হাজোৱাল বংশত অন্তৰ্ভুক্ত হ'ব নোৱাৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে।